জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ জীৱনৰ বিষয়ে অলপ জানো আহক। তেখেতৰ জন্ম হৈছিল 21 অক্টোবৰ তাৰিখে নগাঁৱত। আইমী বৰুৱাৰ স্বামীৰ নাম হৈছে পীযুষ হাজৰিকা। সকলোৱে চাগে চিনি পায়, পীযুষ হাজৰিকা অসমৰ এজন মন্ত্ৰী হয়। আইমী বৰুৱাৰ এজনী ছোৱালী আৰু এটা ল'ৰা সন্তান আছে। আইমী বৰুৱাৰ প্ৰথম ছবিখন হৈছে প্ৰেম আৰু প্ৰেম। তেখেতৰ পিতৃৰ নাম হৈছে পূৰ্ণ বৰুৱা আৰু মাতৃৰ নাম হৈছে মালা বৰুৱা। আইমী বৰুৱাৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে আইমী বৰুৱা হৈছে BA পাছ। আইমী বৰুৱা বিবাহপাশত আবদ্ধ হৈছিল 2011 চনৰ 1 অক্টোবৰ তাৰিখে। আইমী বৰুৱাই ক্লাছ 6ত পঢ়ি থাকোঁতে কেমেৰাৰ সন্মুখত এটা ডকুমেণ্টৰী কৰিছিল। ডকুমেণ্টৰীটোৰ নাম হৈছে অসমৰ সাধু কথা আৰু সেইটোৰ পৰাই তেওঁৰ কেৰিয়াৰ আৰম্ভ হৈছিল। বন্ধু-বান্ধৱীসকল, আপোনালোকে আইমী বৰুৱাৰ অভিনয় চাই কেনে পায়? যদি ভাল লাগে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো বজাই থ'ব নাপাহৰিব, কিয়নো মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যাব।